বাপ ক'ত তেনেকৈ আমি বিহু গাই দিলোঁ। ইছ ৰাম কি মজা লাগিছে। বন্ধুসকল, হিৰইন হ'ব বিচাৰিছিলোঁ, সেইবাবে হাতখন মেলি দিছিলোঁ। গম পালোঁ ইয়াৰ পৰা পঢ়িলে আৰু মই ইয়াতে থাকিব লাগিব, সেইবাবে বাদ দিলোঁ। ইমান ধুনীয়া জেগা, ক'ত আহিছোঁ মই আপোনালোকক কৈ আছোঁ। 1 2 3 এস্থেটিক বনাব সুধিছিলোঁ যে, সেইবাবে এনেকুৱা হৈ গ'ল। কিন্তু ৰ'বক, মই কৈ আছোঁ মই ক'ত আহিছোঁ। গুৱাহাটীৰ পৰা ফকতীয়া পইচাৰে যাত্ৰা কৰি 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 মই এইখিনি জেগা পাইছিলোঁ। ৰ'বক, এই ভিউটো এবাৰ চাই লওক। মোবাইলটো টিপি টিপি একদম 3টা বজাত শুবলৈ যায় 12টা বজাত উঠা মানুহৰ কাৰণেহে। চাই লোৱা, তোমালোকৰ কাৰণে এই ভিউটো মই দেখাই দিছোঁ। থেংক ইউটো পাছত ক'বা, একো নাই, বেয়া নাপাওঁ মই। এতিয়া আহিছোঁ মেইন কথাটোলৈ। এই ভিউটোৰ কাৰণে মই আহিছোঁ গুৱাহাটীৰ পৰা একদম 80 কিলোমিটাৰ পাৰ হৈ আহিছোঁ। মানে এইটো হৈছে আপোনাৰ উমিয়াম লেক, বুজি পাইছে? তাৰপিছত আমি ভাবিলোঁ আহিছোঁৱে যেতিয়া ইয়াতে একেবাৰে লেকটো ভালকৈ চায়ে যাওঁ। ব্ৰহ্মপুত্ৰটো সদায় চাওঁ 5 টকাত, কিন্তু ইয়াতে 5 টকা নহয়, ইয়াতে পাৰ পাৰ্চন 200 টকা। ভাবিলোঁ যিহেতু আহিছোঁ, পইচা থকা মানুহ না, সেইকাৰণে ভাবিলোঁ মানে ফকতীয়া পইচা যে, সেইকাৰণে ভাবিলোঁ বাইদেউ আৰু মাহে দিব। বন্ধুসকল মানিব লাগিব, বম ফিল দিছে বুলি কৈছোঁ আৰু মই একদম মানে কিবা ৰন কৰিব যোৱা হেন লাগিছে সাগৰ পাৰ হৈ। এটা ভিউ নহয়, বহুত কেইটা ভিউ দেখাম, কিন্তু দেখিছেনে ইমান ধুনীয়া ভিউ, কিন্তু তলফালে ইমান লেতেৰা হৈ আছে। ভাল নালাগে দেই, ধুনীয়া জেগা ধুনীয়াকৈ ৰাখিব লাগে। মানে আমি বন্ধুসকল গোটেই ফেমিলিটো গৈছিলোঁ মানে শ্বিলঙত। তো আমি ভাবিছিলোঁ যে শ্বিলঙৰ যিমানখিনি বস্তু পাৰোঁ আমি আজি কভাৰ কৰিম। তো 2 দিনৰ ট্ৰিপ লৈ গৈছিলোঁ, 2 দিনত বাৰু গোটেইখিনি কভাৰ নহ'লেও আমি আধা কভাৰেই কৰিছোঁ। ইমান ধুনীয়া জেগা, মানে বৰ ভাল লাগিছে গৈ। আপোনালোকেও যাব, মোতকৈ বেছি আপোনালোকেহে গৈছে, মইহে যোৱা নাছিলোঁ। বম ফিল দিছে কিন্তু দেই, ৰাস্তা চাক নাবি, কি ক'ম আৰু মানে লাডাখটো মই যোৱা নাই। এই ধেৎ তেৰিকা, অকাত সে বাহাৰ বালা কাম কৰতে हो तुम, ঠিক মানে আই এম চৰি গাইজ, মই মানে নতুনকৈ গৈছোঁ না শ্বিলং, দেখা নাছিলোঁ, সেইকাৰণে অলপমান এক্সাইটমেণ্টটো মানে বেছি। সেইকাৰণে দেখিছে কি ৰাস্তা, মোৰ একেবাৰে খোজকাঢ়ি কাঢ়িয়ে শ্বিলংখন ঘূৰো ঘূৰো লাগিছিলে, কিন্তু কি কৰিব, গাড়ীখন লগত গ'ল যে, তাতেই ফচি থাকিম নহ'লে, সেইকাৰণে মোক লগত লৈ আহিলেই আৰু। বাদ দিয়ক মোৰ ফাল্টু কথা, এতিয়া আহিছোঁ মেইন পইণ্টটোলৈ। আপোনালোকে এটা নিউজ শুনিছে, এছিয়াৰ ক্লিনেষ্ট ভিলেজ বুলি এটা নাম শুনিছে নিশ্চয়। এতিয়া আমি গৈ আছোঁ সেই এছিয়াৰ ক্লিনেষ্ট ভিলেজখনলৈ। মানে বহুত ধুনীয়া লাগিছিলে, বহুত ধুনীয়া গাঁওখন। মানে আমাৰ এনেকুৱা গাঁৱৰ দৰে নহয়, একদম লেতেৰা পেতেৰা, একদম নিজৰ ঘৰখন চাফা কৰি ৰাখে, বাহিৰত যিয়ে নহওক তেনেকুৱা নহয়। তাৰ মাজত ভিলেজখনত সোমোৱাৰ আগতে পাৰ পাৰ্চনকৈ কিবা এটা পইচা দিব লাগে, পইচাটো পাহৰিলোঁ। বলক এতিয়া আপোনালোকক মই ভিলেজখিনি দেখাম। প্ৰথমতে সোমাই মানে আমি অলপমান কনফিউজ, কি জেগাত আহি গ'লোঁ, কিবা সুৰুঙাৰ মাজে মাজে সোমাই গৈ আছোঁ। পিছতহে আমি গম পালোঁ, ৰাস্তাটো আমাৰেই ভুল হৈছে। ওপৰৰ সেইখন দেখি এডভেঞ্চাৰ কৰিবলৈ মোৰ বহুত ভাল পাওঁ, কিন্তু মই নকৰিলোঁ সেইদিনা, সেইটো বেলেগ কথা, মানে ভয় লাগে, কি ক'ম আৰু মই। তাৰপিছত এনেকৈ অকণমান আহি আমি খ্ৰীষ্টমাছৰ দিনতে গৈছিলোঁ না, তো সেইকাৰণে তেওঁলোকে চাৰ্চটো ধুনীয়াকৈ সজাই আছিলে। এই ওচৰে পাঁজৰে যে মানুহবিলাক দেখিছে, সেইবোৰ মানুহ মানে ৰাস্তাটো ধুনীয়াকৈ ক্লিন কৰি ৰাখে। তো তেওঁলোকে মানে সকলোৱে ধুনীয়াকৈ বহি খ্ৰীষ্টমাছৰ কাৰণে বস্তু কিছুমান চাফা কৰি আছিলে, লগতে এইটো কি ধুনীয়াকৈ তুলাৰে বনাইছে, এনেকৈ ৱেলকাম দিছে। তাৰপিছত চাৰ্চটো ধুনীয়াকৈ ওচৰে পাঁজৰে সজাইছে। তাৰপিছত এইখন ভিলেজ, এই ঘৰবিলাক চাওকচোন কি ধুনীয়াকৈ বাঁহেৰে সজাইছে, এটা টুকুৰা এটা পৰি থাকিব নিদিয়ে ৰে, সঁচা কথা। গাঁও হ'লে এনেকুৱা হ'ব লাগে, নহ'লে হ'বই নালাগে। হ'বই নালাগে গাঁওখন বহুত ডাঙৰ, কিন্তু আমাৰ হাতত সময় বহুত কম। গাঁওখনৰ নাম আছিল মাউলুং। তো গাঁওখনৰ পৰা আমি বাহিৰত ওলাই আহিলোঁ, ওলাই আহি মেলি অকণমান আগতে গ'লে পাই বাংলাদেশৰ বৰ্ডাৰটো পায়। এইটো দেখিছে, বাংলাদেশৰ বৰ্ডাৰটো একদম মানে পূৰা ওচৰৰ পৰা দেখা পাইছোঁ। সিফালে বাংলাদেশ, ইফালে শ্বিলং, দেখিছে কিমান ওচৰতে আছে, মানে মাউলুং আৰু জেগাখিনিৰ নাম। এতিয়া মানে আপোনালোকক মই এনেকুৱা এটা জেগাত লৈ যাম, য'ত নেকি আপোনাৰ গ'লে এক্স বয়ফ্ৰেণ্ডৰ কাৰণে মনত পৰি যাব। মানে এই শিলকেইটা দেখিলে এক্স বয়ফ্ৰেণ্ডৰ কাৰণে আপোনাৰ মনত পৰি যাব। মানে যদি কাৰোবাক লাগে এনেকুৱা শিল, মই মানে 3টা লৈ আহিছোঁ। তো মোৰ 3টা বয়ফ্ৰেণ্ড নাছিল, মই মানে কাৰোবাক লাগে বুলি। তো গাইজ বিহু মেইন, সঁচা কথা, বিহুটো মেইন দেই। বেষ্ট থিং ইজ মানে যিটো নাৱৰীয়া আছিল ন, সি মানে অসমীয়া গানৰ ফেন হয়, সি মানে আমাক গানবিলাক কিছুমান কৈ আছিলে। তো আমাৰো বহুত মানে বেছি ভাল লাগি গৈছিলে আৰু তেনেকৈ যে আমাৰো বিহু গানটো বেলেগত
মানে এনেই ভাল লাগি যায় আৰু সেইটো ক'ব লগা কথাই নহয় নিজৰ বিহু গানটো যেতিয়া বেলেগৰ অসমীয়া ক'ব নাজানা মানুহৰ মুখত শুনিম ন সেইটো মানে এনেই ভাল লাগি যায় সেই পাৰটো যে দেখিছে সেইখিনি হৈছে আপোনাৰ বাংলাদেশ সেইটো বাংলাদেশ এৰিয়া আৰু এই কাষত অলপমান মই আপোনালোকক মানুহ দেখাই দিম মানে সিহঁতে অকল সেইখিনি জেগাতে থাকিব পাৰে এইফালে আহিব নোৱাৰে সেইখিনি জেগাত সিহঁতে মানে আমি যেনেকৈ এতিয়া ডাউকিখন চাব গৈছোঁ সিহঁতেও মানে সেনেকৈ ডাউকি চাব আহে সেই ডাউকি চাব আহিলে সিহঁতে মানে সেইখিনি জেগাই চাব পাৰে সেইখিনিৰ পৰা আগত আহিব নোৱাৰে সেইখিনি জেগাতে সিহঁতে থাকিব লাগিব আমাৰ কিমান জেগা মানে দেখি ভাল লাগি গৈছিলে বিহু শুনি শুনি একদম মানে ধুনীয়া ফিল এটা লৈ আছোঁ আৰু মই কি ক'ম আহিব আপোনালোকেও ফিলটো ল'ব বিহু লগাই লগাই ফিল ল'ব তাৰপিছত তেনেকৈ গৈ পালোঁ আমি এই গছডাল মানে এই গছডালেই এখন ব্ৰিজ তৈয়াৰ কৰিছে মানে এইটো গম পালেই ৰুফ বাই এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিলে আপোনালোকে যদি ভাল পাইছে ক'ব ভাল নাপালেও ক'ব একো নাই বেয়া নাপাওঁ